हेलो गाइज मैं राज आको লৈ আহিছো নতুন এটা ভিডিও লৈ আজি আমি আলোচনা কৰিব গৈ আছো ডিএলএডৰ পিটিএস টেষ্ট আৰু বিএডৰ এন্ট্রান্স এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই বিষয়ে থুলমূলকৈ কেইটামান জিকে কোৱেশ্চন আলোচনা কৰিম। ভিডিওটো ভাল লাগিলে এটা লাইক নিশ্চয় কৰিব আৰু যিসকল নতুন আছে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। 1 নম্বৰ কোৱেশ্চনটো হ'ল কালিদাসে কোনখন ৰজাৰ ৰাজসভাত শুৱনি কবি আছিল? অপশন ক চন্দ্ৰগুপ্ত প্ৰথম, অপশন খ সমুদ্ৰগুপ্ত, অপশন গ কুমাৰগুপ্ত, অপশন ঘ চন্দ্ৰগুপ্ত দ্বিতীয়। এনসাৰ ঘ চন্দ্ৰগুপ্ত দ্বিতীয়। 2 নম্বৰ প্ৰশ্নটো হ'ল হেজাৰী গুহা বুলি কোনখন গ্ৰন্থক কোৱা হয়? অপশন ক নামঘোৱা, অপশন খ কীৰ্তন গুহা, অপশন ঘ নামঘোষা আৰু কীৰ্তন গুহা, অপশন ঘ ওপৰৰ এটাও নহয়। এনসাৰ হ'ব অপশন ক নামঘোষা। 3 নম্বৰ প্ৰশ্নটো হ'ল বুৰঞ্জী বিবেক ৰত্ন নামৰ পুথিখন লেখক কোন? অপশন এ আনন্দৰাম বৰুৱা, অপশন বি মণিৰাম দেৱান, অপশন সি সূৰ্য কুমাৰ ভূঞা। এনসাৰ হ'ব অপশন বি মণিৰাম দেৱান। 5 নম্বৰ কোৱেশ্চনটো হ'ল অঘৰী আত্মাৰ কাহিনী গ্ৰন্থকাৰ কোন? অপশন এ সৈয়দ আব্দুল মালিক, অপশন বি হেংগম বিশ্বাস, অপশন সি নলিনী বালা দেৱী, অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। এনসাৰ হ'ব অপশন এ সৈয়দ আব্দুল মালিক। 6 নম্বৰ প্ৰশ্নটো হ'ল হৰ্ষচৰিত কোনে লিখিছিল? অপশন ক হৰ্ষবৰ্ধন, অপশন খ কৌটিল্য, অপশন গ বাণভট্ট, অপশন ঘ ইবন বটুতা। এনসাৰ হ'ব গ নম্বৰ বাণভট্ট। 7 নম্বৰ কুৱেশ্চনটো হ'ল হস্তবিদ্যানব পুথিখনৰ লেখক কোন? অপশন ক মণিৰাম দেৱান, অপশন খ সূৰ্য কুমাৰ ভূঞা, অপশন গ বেণুধৰ শৰ্মা, অপশন গ সুকুমাৰ বৰকাইত। এনসাৰ হ'ব অপশন ঘ সুকুমাৰ বৰকাইত। 8 নম্বৰ প্ৰশ্নটো হ'ল ইলিয়াড আৰু ওডিচি গ্ৰন্থখন কোনে লিখিছিল? অপশন ক চেণ্ট আগষ্টিনে, অপশন খ হোমাৰে, অপশন ঘ কাৰ্লমাৰ্ক্স, অপশন ঘ উইলিয়াম শেক্সপিয়াৰে। এনসাৰ হ'ব অপশন খ হোমাৰে। 9 নম্বৰ প্ৰশ্নটো হ'ল দাস কেপিটেল কাৰ অমৰ সৃষ্টি? অপশন ক উইলিয়াম শেক্সপিয়াৰ, অপশন খ কাৰ্লমাৰ্ক্স, অপশন গ বাণভট্ট, অপশন গ ডান্টে। এনসাৰ হ'ব অপশন খ কাৰ্লমাৰ্ক্স। 10 নম্বৰ প্ৰশ্নটো হ'ল মন কী বাত কিতাপখনৰ লিখক কোন? এ জৱাহৰলাল নেহৰু, অপশন বি নৰেন্দ্ৰ মোদী, অপশন চি ৰাজেশ জৈন, অপশন ডি বাবা ৰামদেৱ। এনসাৰ হ'ব অপশন বি নৰেন্দ্ৰ মোদী। 11 নম্বৰ কুৱেশ্চনটো হ'ল সাহাৰা মৰুভূমি ক'ত? ক আফ্ৰিকা, খ অষ্ট্ৰেলিয়া, গ এছিয়া, ঘ ইউৰোপ। এনসাৰটো হ'ব অপশন ক আফ্ৰিকাত। 12 নম্বৰ কুৱেশ্চনটো হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত? অপশন ক কোকৰাঝাৰ, অপশন খ শোণিতপুৰ, অপশন গ চিৰাং, অপশন গ যোৰহাট। এনসাৰটো হ'ব অপশন খ শোণিতপুৰ। 13 নম্বৰ কুৱেশ্চনটো হ'ল পৃথিৱীৰ আটাইতকৈ সৰু দেশখন কি? অপশন ক মনেক্কা, অপশন খ লাক্সামবাৰ্গ, অপশন ঘ ভেটিকান চিটি, অপশন ঘ ভেনাটু। এনসাৰ হ'ব অপশন গ ভেটিকান চিটি। 14 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ বেছি সংখ্যক মানুহে কোৱা ভাষা কি? অপশন ক ইংলিছ, অপশন খ হিন্দী, অপশন গ মাণ্ডাৰী চাইনিজ, অপশন গ স্পেনিছ। এনসাৰ হ'ব অপশন গ মাণ্ডাৰিন চাইনিজ। 15 নম্বৰ কুৱেশ্চনটো হ'ল ভাৰতবৰ্ষৰ কোনখন চহৰত অক্সিজেন বাৰ মুকলি কৰা হৈছে? অপশন এ মুম্বাই, অপশন বি দিল্লী, অপশন চি চেন্নাই। এনসাৰ হ'ব অপশন বি দিল্লীত। ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক নিশ্চয় কৰিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।